আজি ২৪তম বৰ্ডৰ BTC একৰ্ডে আমি গোটেই BTC জুৰি আমি 10টা সাব ডিভিজন এৰিয়াত আমি BTC চৰকাৰৰ দ্বাৰাই আমি উদযাপিত কৰিছোঁ। বিৰাট এটা ঐতিহাসিক আৰু আৱেগিক এটা মুহূৰ্ত। ইতিমধ্যে পৰ্বতঝৰাটো আমি নতুনকৈ BTC গঠন হোৱাৰ পিছত আমি যিহেতু সাব ডিভিজন পাবলৈ সক্ষম হৈছোঁ, আমি BTCটো পৰ্বতঝৰাটো প্ৰথমবাৰৰ কাৰণে আমি এই উদযাপন মহকুমাৰ অন্তৰ্গত আমি এখন উদযাপন আমি আৰম্ভ কৰি আছোঁ আমি। ইতিমধ্যে আমাৰ আজিৰ চৰকাৰীভাৱে যি কাৰ্যসূচী, সেই কাৰ্যসূচী ইতিমধ্যে প্ৰায় আমাৰ অতিক্ৰম হৈ গৈছে। আৰু এতিয়াও মাত্ৰ আমাৰ কেন্দ্ৰীয়ভাৱে কোকৰাঝাৰত যিহেতু শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আজি কেন্দ্ৰীয়ভাৱে আমি কোকৰাঝাৰৰ পৰা উদযাপিত কৰিছোঁ। আৰু এইটো আমাৰ প্ৰগ্ৰেমটো হৈ আছে। আজিৰ এই দিনতে এই অতি এটা অস্পিচিয়াছ আৰু এটা গৌৰৱৰ দিন এই BTC একৰ্ডৰ ২৪তম একৰ্ডৰ দিনতেই আমি পুনৰাই BPFৰ চৰকাৰৰ নেতৃত্বত আমি BTCত বসবাস কৰা প্ৰত্যেকজন ভূমিহীন ব্যক্তিক আমি ভূমি দিয়াৰ আমাৰ যি পৰিকল্পনা আছিলে, আমাৰ যি প্ৰতিশ্ৰুতি আছিলে, সেইটো আমি শুভাৰম্ভ কৰিম। আৰু আমাৰ BTCত বসবাস কৰা ৫০,০০০ যুৱতীসকলক আমি এককালীন সাহায্য, এখেতসকলৰ আত্মনিৰ্ভৰ কৰিবৰ কাৰণে নিজৰ ভৰিত নিজে থিয় হৈ নিজৰ আত্মনিৰ্ভৰ প্ৰগ্ৰামৰ জৰিয়তে আমি ২ লাখ টকাকৈ আমি আৰ্থিক সাহায্য আগবঢ়াম। ইয়াত আমাৰ গোটেই প্ৰায় এটা সমষ্টিত ৮৫০ জনকে আমি গোটেই ৪০টা সমষ্টিত আমি আত্মসহায়ক গোটসমূহক আমি ১৫,০০০ টকাৰ আমি আজি শুভাৰম্ভ কৰিম। আৰু আমাৰ ৫০,০০০ আমি আই মাতৃসকলক তথা আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি ১০,০০০কে এককালীন আৰ্থিক সাহায্য আমি আগবঢ়াম। আৰু তাৰৰ লগতে আমি আৰু আমাৰ গোটেই BTCত আৰু ৫০,০০০ আমি স্বনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে আমি আৰু ৫০,০০০ উদ্যমী আমাৰ যুৱক যুৱতী তথা ব্যক্তিসকলক নিজৰ ভৰিত কোনোবাই স্মল স্কেলৰ বিজনেছ কৰে, কোনোবাই হাট বজাৰ কৰি পেলাই নিজৰ সংসাৰ পোহপাল দি আছে। এই সকলোখিনিক সাঙুৰি লৈ গোটেই BTC দ্বাৰা আমি আজিৰ দিনতেই আমি ৫০,০০০ এনেকুৱা ব্যক্তিক আমি ১০,০০০ টকাকৈ আমি আৰ্থিক সাহায্য প্ৰদান কৰিম। আমাৰ যি উদ্দেশ্য আৰু পৰিকল্পনা BTCক সুগঠিত আৰু উন্নয়নশীল আৰু শক্তিশালী এখন BTC কৰাৰ কাৰণে শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আমি যি পৰিকল্পনা কৰিছোঁ, এই পৰিকল্পনা আমি এই ১০০ দিনীয়া, আপোনালোকে চবে জানে আমি ১০০ দিনীয়া আমাৰ যি চৰকাৰ ইতিমধ্যে অতিক্ৰম কৰিছে। এই ১০০ দিনীয়াৰ ভিতৰতেই আমি এই সকলোবিলাক পৰিকল্পনাসমূহ ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আমি শ্ৰীযুত হাগ্ৰামা মহিলাৰী BTCৰ মাননীয় চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেখা গৈছে যে BTC হোৱা প্ৰায় ২৪ বছৰ হ'ল, এতিয়ালৈকে ফুলফিল নহ'ল। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক আশা কৰিব নে কেন্দ্ৰীয় চৰকাৰে ইয়াক ফুলফিল কৰিব? BTC গঠন হোৱা আমাৰ ২৪ বছৰ হৈ গ'ল। তাৰে ভিতৰত ২০ বছৰ আমি তাৰমানে ৫টা টাৰ্ম আমি ইলেক্টেড চৰকাৰেৰে আমি গণতান্ত্ৰিকভাৱে ইলেক্টেড চৰকাৰেৰে আমি অতিক্ৰম কৰিছোঁ। ২০ বছৰ আমি অতিক্ৰম কৰিছোঁ। এইখিনি সময়ত আমাৰ BPF চৰকাৰৰ যি আমি BTCৰ কাৰণে আনিবলগীয়া আমাৰ যি প্ৰতিশ্ৰুতি আছিলে, আমি দফে আমি আগুৱাই গৈ আছোঁ। কিছুমান ডিপাৰ্টমেণ্ট আছে, যিবিলাক ডিপাৰ্টমেণ্ট ইতিমধ্যে আমাক অৰ্পণ কৰা নাই। তাৰ ভিতৰত অন্যতম হোম ডিপাৰ্টমেণ্ট তথা পুলিচ ডিপাৰ্টমেণ্ট, যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টটো আমি পাবলৈ সক্ষম হোৱা নাই। আৰু অহা দিনবিলাকত আমি আমাৰ কিছু সংখ্যক থকাৰ বাহিৰে প্ৰায় হোম আৰু ফাইনেন্সটো আমি সুকীয়াকৈ নোপোৱাৰ
ক্ষেত্ৰত আমি BTCৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত আমাৰ কিছু আমি অসম চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হয়। অহা দিনবিলাকত এইটোৰো পৰিকল্পনা কৰা হৈছে BTCত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত শক্তিশালী চৰকাৰ গঠন ইতিমধ্যে হৈ গৈছে। অহা 5 বছৰত আমি যদিওবা ফাইনেন্স ডিপাৰ্টমেণ্টটো আমি ফুল প্ৰেজেণ্টলি আমি BTCত আনিব পৰা নাই, তথাপিও শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আমি শক্তিশালী চৰকাৰৰ নেতৃত্বত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ পাবলগীয়াখিনি আমি আদায় কৰিবৰ কাৰণে সক্ষম হ'ম আৰু আমি কৰি আছোঁ। থেংক ইউ।